এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আৰু আপোনালোকে চাই আছে সীমা এণ্ড নিখিল ব্লগছ আৰু আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ আৰু লগতে অনাগত দিনবোৰ যাতে ভালে যায় তাকে কামনা কৰিলোঁ। তো আজি মানে বিশেষ একো স্পেচিয়েল নাই আৰু জানেই আজি জানুৱাৰী হয় ফাৰ্ষ্টটো আৰু কি হয় ঘৰত মানে কোনো নাইকিয়া তো সেইটো কাৰণে ব্লগ এটা ষ্টাৰ্ট কৰোঁ। তো বলক আজিনো কি হ'ব মানে আজি কোনোৱে নাই দাদাহঁতৰ ঘৰলৈ মাহঁত গ'ল পখিলাহঁত গ'ল চ' ধুনে আৰু মইহে আছোঁ। তো বলক ধুনেনো কি কৰি আছে তাকে দেখ এইটো হৈছে ধুন দেই তো দেখিছে নহয় কি কৰি আছে মাংস কাটি আছে। তো মানে ঘৰত কোনো নাই ন সেইটো কাৰণে সি ভাবিলে যে বেলেগ আৰু স্পেচিয়েল একো নকৰোঁ ঘৰতে ব্ৰইলাৰ এটা আনি দুটাই খাম। তো আপোনালোকক সেইটোকে দেখাওঁ আৰু ক'তো যোৱা নহ'ল আজি। নেক্সট মানে আগতে ক'ৰবাত যাওঁ তেতিয়া মানে আমাৰ বিয়া হোৱা নাছিলে ইও আছিল বিয়া নপতাকৈ মই আছিলোঁ তেতিয়া আমি ক'ৰবাত যাওঁ কিন্তু এতিয়া মানে ক'তো যোৱা নাই। তো সেইটো কাৰণে মানে কিন্তু এইবাৰ যোৱা নহ'ল ঘৰতে ভাবিলোঁ থাকোঁ আৰু ঘৰতো মানুহ নাই ন কোনো তাৰ মানে ৰখিবলৈ কৰিবলৈ। তো সেয়াই আৰু দেখিলে নহয়। তো আপুনি ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চব কৰি দিব আৰু লগতে আৰুনো কি আৰু ভিডিঅ'টো এণ্ডলৈকে চাই যাব স্কিপ নকৰাকৈ। বিশেষ একো আয়োজন নাই মানুহ নাই ন ধুনা মইহে সেইটো কাৰণে ভাবিলোঁ সেই তেনেকুৱা এটাকে সৰুকৈ চেলিব্ৰেট কৰোঁ ন। আৰু কি ক'ম আকৌ এবাৰ কৈছোঁ ইংৰাজী নৱবৰ্ষ আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনাৰ পৰিয়ালৰ লগতে আপোনালৈও বহুত অভিনন্দন জনাইছোঁ আৰু লগতে অনাগত দিনবোৰ যদি কিবা দুখ মানে আগৰ পুৰণা দিনবোৰ যদি কিবা কিবি দুখ আছিলে সেইবোৰ আঁতৰি সুখ সমৃদ্ধিয়ে ভৰি পৰা আপোনাৰ পৰিয়াল আৰু তো ব'লক ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ এণ্ডল। ভিডিঅ'ত তাই বহুত কাম কৰি আছে পিছফালে মাংস বনাই আছে। তো মই ভাবিছোঁ আমাৰ দোকান আছে মানে দুখ পাইছোঁ দোকান আছোঁ এই মানে মই দোকান ৰখীয়া হৈ আছিলোঁ যে দোকান ৰখীয়া হৈছিলোঁ সেইকাৰণে তাই বৰ্তমানতে মাংস বনাই আছে। তো মাংসলৈ বহি আছোঁ আৰু কোনো নাই ঘৰত চব দাদাহঁতৰ ঘৰতো। তো মই নানো কি বনাই আছে তো চামচোন অলপ। তো অলপ কি বনাইছে চাম ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব হা প্লিজ অলপ শ্বেয়াৰ কৰি দিয়ক আপুনি যোনে চাই আছে। বহুত মানুহতো চোৱা নাই মোৰ ভিডিঅ' মানে ভিউজে নাই। এইটো চাব অলপ ছাপোৰ্ট কৰিব আপোনালোকে ছাপোৰ্ট নিদিলে কোনে কৰিব আৰু ছাপোৰ্ট কৰি যাব আৰু অলপ শ্বেয়াৰ কৰিব প্লিজ আকৌ এবাৰ কৈছোঁ অলপ শ্বেয়াৰ কৰি দিয়ক প্লিজ। তো বলকচোন মইনা কি বনাই আছে তো আমি চাওঁ। তো বলক গাইজ মই গৈ আছোঁ পিছফালে আমাৰ মইনাই বনাই আছে দেখিছোঁ মানে এইটো কি বনালা এয়া দেখিছে আপোনালোকে দেখিছে অ' বাঁহত চুঙাত মানে মাংস হেৰি কৰিছা নে চাওঁ কাটা চাওঁ তো গাইজ দেখিছে আপোনালোকে সেয়াই কাম কৰি আছে পিছফালে। আমি ইমান ভালকৈ নাজানো বাৰু এইবিলাকৰ বিষয়ে। তো আজি প্ৰথম এইবিলাক আমাৰ ন কৈ দিয়া প্ৰথম এইবিলাক আমাৰ আজি হেৰি অলপ ভিডিঅ'টো ভাল অহা নাই পোহৰ না কি ক'লা চাই থাকক। ভাল মোবাইল নহয় ন ভাল ভিডিঅ' আহিবলৈ কমতি দামী মোবাইল আৰু এতিয়া মই কি কৰিবা পইচা পাতি গোখালে ল'ব লাগিব মোবাইল এটা ন পৰা নাই এনেকৈ মাজতে কৰি দিয়া মানে আৰু এনেকৈ ফালি দিয়া বাঢ়িবলৈ ভাল হ'ব তেতিয়া দেখিছে গাইছে দিয়া খা লাগিছেনে আপোনালোকক কমেণ্ট এটা কৰি জনাই দিব। দেখিছে বেছি নাই বাৰু ইয়াত আমি আজি প্ৰথম ট্ৰাই কৰি চাইছিলোঁ। তো এনেকুৱা হ'ব ট্ৰাই কৰিছিলোঁ প্ৰথম আজি বাঁহে চাহে খুৱাব নেকি ঠিকান নাই দেই। কাকে ভাল লাগিছে ক'ব দেই কমেণ্ট এটা কৰি মাংস তাতে দেখোন ভাগি পেলাই আহিব আহিছিলোঁ এই ভালিব কাম কৰি মানে
আহিছে গাইছ সেয়াই আৰু অলপ টেষ্ট কৰি চাওঁ ৰ'ব দেই ভাল লাগিছে কিন্তু আজি প্ৰথম ট্ৰাই কৰিছিলোঁ আমি ভাল লাগিলে তোমাক ভাল লাগিছে তো তাই মজা লাগিছে বোলে আৰু ভিতৰত মাংস বনাই থোৱা আছে তো সেয়া চাই আহোঁ বোলো তো গাইজ ভিতৰত এয়া মাংস বনাই আছিলে তাতে বনাইছিলে বেছি নহয় অকণমান বনাইছোঁ আমি আৰু থৈ দিয়া আছিলে ক'ত থলা আৰু দেখুৱাই দিছোঁ ইয়াত থৈ দিয়া হৈছিলে ইয়াতে থৈ দিয়া হৈছে এয়া মাহঁতৰ কাৰণে থৈ দিয়া হৈছে মাহঁতে আহি খাব বোলো তো বৰ্তমান আমি এতিয়া ইয়ালৈ দুজন যে ইয়াকে লৈ লৈছোঁ তুমি কিবা এটা কৈ দিয়া ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হেপী নিউ ইয়াৰ সমাপ্ত ভিডিঅ' তো পুনৰ এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ বাই বাই তো আৰু এটা বস্তু আনি থোৱা আছে মাছ কৰিছিলে মাছ এই চাব দেই মাছো আনি থোৱা আছে আজি বহুত আপোনাৰ মাছ মাংস চব চলিছে আজি আৰু এই মইনাই বিট আনিছিলে বিটে উলিয়াইছে বিটে সৈতে খাব বোলে সেয়া তো আজিলৈ বাই বাই পুনৰ এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ বাই বাই আপোনালোকক তো টিল দেন টাটা বাই বাই